এতিয়া আমি পালোঁ সংঘৰ ইয়াত কৰ্মশালা হ'ব। অঁ ছোৱালীজনী কোন বুলি বহুতে সুধি থাকে এজনী ছোৱালীজনী বোলে ভিডিঅ' চাই বোলে হেণ্ডছেক দিয়া কি আৰু তেনেকে 150 বাৰ পাঁচজনীয়ে নাচিবা কেনেকৈ নাচিবা সো ফ্ৰেণ্ডছ গুড ইভিনিং ৱেলকাম বেক টু মাই চেনেল। ভালে আছে বুঢ়েকে তো এতিয়া আমাৰ গাঁৱত যিহেতু এই চাৰিদিনীয়া কাৰ্যসূচী আয়ুষ পাতিছে মানে কৰ্মশালা এখন পাতি আছে তো তাতে যাওঁ। এক যুৱ কৰ্মশালা পাতিছে যাক আমি সাধাৰণতে আয়ুষ বুলি ক'ব পাৰোঁ। চাৰিদিনীয়া কাৰ্যসূচী পাতিছে তো আজি প্ৰথম দিন তো এতিয়া আমি গধূলি ওলাই যাওঁ মানে মা অলৰেডি গ'লেই দিনটো মাহেঁত আছেই তো মই এতিয়া আবেলি যাওঁ তো ব'লক তাত গৈ কি হয় কি নহয় দেখা প্লিজ চাব। নতুনকৈ যদি কোনোবাই চাইছে বুলি ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ 3000 হ'বলৈ বেছি নাই তো জল্দা কৰিলোঁ তো জল্দা জল্দি যাওঁ তো ব'লক লেটছ গ'। এতিয়া মই পালোঁ বুঢ়ীয়াকৈ ৰাস্তা তো এতিয়া মই আহি আছোঁ বুঢ়ীয়াকৈ তো পিছত আহিছে মা তাৰ আগত আহিছোঁ মই যিটো আমাৰ গাঁৱতে হৈ আছে ইমান ডাঙৰ এটা অনুষ্ঠান গোটেই ঘিলামৰাবাসী ৰাইজৰ সহযোগত আমাৰ গাঁৱত পাতিছে ইমান ডাঙৰ এটা অনুষ্ঠান ভাল লাগিছে খুব মনটো আনন্দিত লাভ কৰিছোঁ। প্ৰথম মনোজে এনেকুৱা ড্ৰেছ পিন্ধিছে নেক্সট বিয়াত পিন্ধিব। এফালে আমাৰ চুপুনি সি মোক ফোন কৰিছে মই চুয়া পিন্ধিব জানো কি হৈ আৰে ভাই মই নিজে নাজানো যে নহওক দেখা যাব গেমটো পিছৰ কথা মালটো মেইন এইট চৰি এতিয়া আমি পালোঁ সংঘৰ ইয়াত কৰ্মশালা হ'ব। কাইলৈ যাম অকণমান দেৰিকৈ ৰাস্তাৰ পৰা এবাৰ আহিলোঁ ৰাস্তাৰ পৰা এবাৰ আহিলোঁ কি হয় কি নহয় দেখাম প্লিজ চাব। নতুনকৈ যি হ'ল চাই ছাবস্ক্ৰাইব কৰিব যি হ'ল আগৰ পৰা চাইছে লাইক কৰি বঢ়িয়া লাগিব। চালিয়া লাগিছে দেই আমাৰ গাঁৱত প্ৰথম হৈছে নহয় ডিষ্টেলত লাইট চাই দিবা বেলেগ ইনভেষ্ট কৰিছে আকৌ দেই। অঁ তো মই আজি এইটো 50 পিন্ধি আহিলোঁ আৰু মানে প্ৰথম ইউজ কৰিছোঁ মানে লোৱাৰ পৰা তো এইখন হৈছে আমাৰ ফাৰ্ষ্ট গেট হয়তো মই কালি এটা ভিডিঅ' বনাইছিলোঁ কালি ভিডিঅ'টো হয়তো আপোনালোকে দেখিছিলে বঢ়িয়াকৈ আৰু ধন্যবাদ জনাইছোঁ ঘিলামৰাৰ যিসকলে পাতিছে এইটো অনুষ্ঠান কাৰণ মোক তাত মানে প্ৰচাৰ মাধ্যমত মোৰ নামটো দিছে। ভাবিছোঁ ঘিলামৰাত বহুত ইউটিউবাৰ আছে হয়তো আছে তাৰ ভিতৰত যে মোক যে প্ৰচাৰ মাধ্যমত নামটো লিখি দিছে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সন্মান দিয়াৰ বাবে। নাজানো মই কিমানখিনি তুলি ধৰিব পাৰোঁ তো তাতো অলপ কিবাকিবি হৈ আছে গোটেইখিনি দেখাম আৰু কেনেদৰে কিদৰে পাতিছে ইয়াৰ পৰা গোটেই মানে লাইট ফিটিং কৰিছে ইয়াত মানে কি গোটেই পোচ হেৰি দিছে পতাকা লগাই দিছে ইয়াৰ পৰা বহুত দূৰলৈকে পতাকা লগাইছে। এইখন হৈছে মেইন গেটখন ধুনীয়াকৈ ইয়াত সোমাই যাব পাৰিব। তো এইফালে আমাৰ ঘৰলৈও যায় কোনোবা আহিলে ছাইডেদি আমাৰ ঘৰলৈ যায় ভাত চাত খাই আহিব পাৰিব থাকিবলৈ মন গ'লে আমাৰ ঘৰতো থাকিব পাৰিব দেই। এইফালে চিধা যাব ৰাইট ল'ব। ঘিলামৰাত যিসকল নিউজ চেনেল আছে বা নিউজ পৰ্টেল আছে সকলোকে নাম দিছে মানে তাৰ মাজত মোৰ নামটো দিছে কাৰণ ইউটিউবাৰ হিচাপে মানে মই নিজক ইউটিউবাৰ বুলি নামাবো কিন্তু হ'লেও ভাল লাগিছে মোৰ নামটো যে দিলে অশেষ ধন্যবাদ। মানে মই নিজে চখ হৈ গৈছোঁ দিওঁতে মই দুবাৰ নে তিনিবাৰ ফাৰ্ষ্টতে মই চোৱা নাই ফাৰ্ষ্ট দেউতাই পঢ়িলে দেউতাই পিন্ধি মোক দেখা যায় তোৰ নামটো দিছে চাই লওক প্ৰচাৰ মাধ্যমত তাৰপৰা মই পঢ়োঁতে ক'লোঁ আৰু যাদৱ ভাই ভালে আছা হেণ্ডছেক দিয়া বহিবলৈ কৈছে ফালে নিহাৰ হয়নে কি ভালে আছা নে কি আমাৰ ইয়াত লাগি আছে নি আমাৰ যে নাটক হ'ব ন নাৰীসকল যে নাটক কৰে নাটকত সিহঁতে মানে অলপ কিবা কিবি ভাগ লৈছে ন কাৰিকৰী দিশত ঠিক আছে লগ পাই ভাল লাগিলে দেই যোৱা। লং পেণ্ট চাৰ্ট কাকো পিন্ধি আহিব দিয়া নাই ইয়ানো ধুতি পঞ্জাবী যি ভাগলৈ পিন্ধি আহিছে আৰু মই এই চোলাটো দেখি যি নহওক যি হয় হ'ব। তো ইয়াত হৈ আছে তালৈ যাম এটা ইমান আগবাঢ়ি যোৱা অৰ্জুন এতিয়াও আধ্যাত্মিক জ্ঞানেৰে পৰি তো এইফালে দি আছিলে ভাষণ দি আছে আমাৰ প্ৰভু ঈশ্বৰে আৰু আমি ইয়াৰ পৰা শুনি আছোঁ তালৈ যাব পাৰি বুলি কৈছে যোৱা নাই যাম এপাক তাত গৈ চামগৈ তাত কিমানখিনি মানুহ বহি আছে। অকল ভাইটিজনে মোৰ বোলে ভিডিঅ' চাই বোলে হেণ্ডছেক দিয়া কি নাম আছে তোমাৰ দত্ত লিখা নেকি আচ্ছা মই দত্তই হয় ভাইটি আছে মই তোমাক ক'ৰবাত দেখিছোঁ লাগিছে তুমি কভাৰ ভিডিঅ' বনোৱা নাই মই বনাওঁ তেতিয়া বোলে ভিডিঅ' চাইছে ভাল লাগিছে গেট এইফালে এই ভাই কি খবৰ ছাবস্ক্ৰাইবটো ক'বলৈ কৈছোঁ মানে ঠিকে হ'ব লাগে বেছি নাই নাই 30টা লাগে ঠিক গোপালপুৰ গাঁৱৰ ৰাইজৰ সহযোগত আমি চাৰিদিনীয়াকৈ এভাগী আধ্যাত্মিক কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আজি আমি এই পবিত্ৰ আজি গায়ক পঠাই দিয়া হ'ল আধ্যাত্মিক নীতি গুৰুজনাক আদৰ সুৰক্ষা কৰি আজি অতিথি দেৱ হ'ব এই জ্ঞানেৰে আমি আজি এই প্ৰৱেশ কৰোঁ আমি আধ্যাত্মিক কৰ্মশালা সকলো প্ৰশিক্ষাৰ্থী আমি এই হ'লত প্ৰৱেশ কৰোঁ। সকলোকে
নাই এতিয়া কিবা ক'বা নি? গজালিটোৰ প্ৰায় 120টা 150টা ধান হয় আৰু তেনেকে 150টা ধানেৰে গৈ 1 কুইণ্টেল 1 টন ধানৰ এইদৰেই তোমালোকে ক্ৰমান্বয়ে এনেকুৱা লাগিব। আজি দুদিনৰ আগত হোৱা কৰ্মশালাত গৈছে আমাৰ কিনাৰেদি গাড়ী পাৰ হৈ গৈছে আমি গম নাপাওঁ, আমাৰ কিনাৰেদি মানুহ পাৰ হৈ গৈছে আমি গম নাপাওঁ, কিমান দেৰি আমি ধ্যান কৰি আছিলোঁ আমি গম নাপাওঁ। আমি কেৱল ভগৱানক দেখিছিলোঁ আৰু ভগৱানক চাই আছিলোঁ। আহিলে আমাৰ জোন ভনী, কি খবৰ তোৰ? অ'কে, আপোনালোকে যে মোৰ ৰিলচটা দেখে যে মানে চবেই কৈ থাকে ৰিলচটো কোন ছোৱালী বুলি কয়, ৰিলচটা খুব ভাইৰেল হৈ আছে। মানে মোক প্ৰথম দিনা যেতিয়া দিছোঁ তেতিয়াবা ভাইৰেল সদায় হৈ থাকে, মানে ভিউজটো সদায় আহি থাকে, মানে দিনে 100-200 মান সদায় আহি থাকে। সেই ছোৱালীজনী কোন বুলি বহুতে সুধি থাকে, এইজনী ছোৱালীজনী। আমি মানে ছাডেন বনাইছিলোঁ প্লেনটো, হয়। আমি সেই যিটো ৰিলচ বনাইছিলোঁ নহয়, যে ইউটিউবত যিটো আহি থাকে ছাডেন বনাইছিলোঁ, এনেই বনোৱা মানে খোজ কঢ়া ভিডিঅ' হয় নাই, খোজ কঢ়া এটা আছিলে মানে, হয় নাই, আমি বনাইছিলোঁ মানে ফাৰ্ষ্ট বনাইছিলোঁ এইটো খোজ কঢ়াই আছিলে ন, চলিছে ন, হয় নাই। ৰেগুলাৰ ভিউজ মানে প্ৰতিদিনে 100 মানকৈ বাঢ়ি থাকে। তো এইফালে ভণ্টি এজনী হাঁহি দিয়ে, নামটো কৈ দিওঁ তোৰ। পূৰবী আগতে মোৰ ভিডিঅ'ত ওলাইছে ৰাসৰ ভিডিঅ'ত ন, ৰাসৰ ভিডিঅ'ত আপোনালোকে দেখিছে। তো আমি এতিয়া মানে কাষতে বহি চাই আছোঁ ন। ঠিক ভণ্টি এজনী লগ পালোঁ, যিজনী ভণ্টি এটা নাচিবলৈ যাব। এইফালে ভণ্টি, কি নাম তোমাৰ? বৃষ্টি দত্ত। বৃষ্টি দত্ত নাচিব যাব। কি নৃত্য কৰিবা তুমি? কৃষ্ণ নৃত্য। কি নাম? বৃষ্টি। আচ্ছা, কোনে শিকাইছে? প্ৰশিক্ষণ কোনে দিয়ে তোমালোকক? স্কুল ক্ষীৰোদ বৰা, মনোজ দত্ত, তেখেতলোকে দিয়ে, হয়তো তেখেতলোকে আপোনালোকে চিনি পায়, মোৰ ভিডিঅ'টো দেখিছে। তো নাচিবলৈ যাব। কেইজনী নাচিবা? 5জনীয়ে নাচিবা। বঢ়িয়াকৈ নাচিবা দেই। কি খবৰ? নাই ঠিক আছে, খবৰটো তাই ভাল। মোৰ মানে তাইক কৈছে ফাৰ্ষ্টতে নামটো সুধিম বুলি ভাবিছিলে ন, সেইকাৰণে তাই নামটো কৈছে। নামটো কৈ দিয়াচোন, নামটো কি আছিলে? পিয়াচী দত্ত, আমাৰ খুৰা ছোৱালী। তাই নাচিবলৈ যাব, ভালকৈ নাচিবি দেই। বাৰু মই কথা এটা সুধিম, ভাৰতবৰ্ষত শুনা নাই, নৰেন্দ্ৰ মোদী হয় জানো?
নৰেন্দ্ৰ দামোদৰ কেতিয়াবা তোমালোকে লগ পাইছানে নাই পোৱা কিন্তু আমাৰ কৰ্মশালাত ভগৱানৰ কিবা তেনেকুৱা ধৰণৰ শক্তি আছে কোনোবা এজন মানুহক ইচ্ছা কৰিলে আমি মাতিব পাৰোঁ মাতিব লাগিব নেকি যদি আজি হঠাৎ ইয়াত মোদী ডাঙৰীয়া উপস্থিত হোৱাহেঁতেন তোমালোকক কেনেকৈ সম্বোধন কৰিলেহেঁতেন মই অকণমান দেখুৱাইছোঁ প্ৰভুচাৰ दक्षिण पाद चंद्र के पूज्यपाद चंद्राधिकार प्रभु सर को मेरे बहुत बहुत नमस्कार मित्रों आज घाट में डाक के बिना हार्ट का प्रॉब्लम में इसका प्रॉब्लम डायबिटीज का प्रॉब्लम ये सब प्रॉब्लम में आ सकता है अरे डॉक्टर के पास जाओगे तो 1000 रुपए में मेडिसिन देगा আধ্যাত্মিক যিটো কৰ্মশালা এতিয়া আমি আহিছোঁ ঠাণ্ডা ঠাণ্ডাকৈ এইফালে ভাষণ দি আছে ভাষণ মানে কি যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ কথা কৈছে
এবাৰ কি একেবাৰে তো হেৰি এতিয়া মই বনিল নেকি চব্জি বিলাই আছোঁ চব্জি এনে দি হৈ গ'ল দেখাই দে কাক দিলোঁ এয়া আমাক দি থৈ গৈছে দি দিবি এইটো। এইফালে ভিডিঅ' নকৰিলে মোৰ নহ'ব মানে সেইদিনা ভাইটিয়ে মাতিছিলে মোক নাই কি নাম আছিলে তোমাৰ নিৰুপ গগৈ ভাইটিয়ে মাতিছিলে মই ভিডিঅ' কৰিব নাপালোঁ এতিয়া কৈ দিছোঁ তোমাক কোৱা দেই মই বিলালোঁ ন বিলাইছোঁ দেখিছা নে তোমালোকে মই বিলাইছোঁ মই এতিয়া কেমেৰা কৰিছোঁ অ'কে মাহে কি খাইছানে তোমালোকে অ'কে খাইছানে তোমালোকে তোমালোকে খাইছা কেমেৰা অ'কে লাষ্ট নকৰিবা আমি আছোঁ উই অমল ঘৰলৈ নিয়ে বাই আপুনি খাইছে নি ভিডিঅ' বনাইছোঁ মই কেনেকুৱা লাগিলে তোমাৰ আজি সেইটো মুদি ভাষণো কেনে লাগে মুদি ভাষণ মজা দিছে আল্টিমেট দিছে কি খবৰ তোমাৰ